মুখ্যমন্ত্ৰীয়ে আমাক সব মন্ত্ৰীসকলক সাউথ চালমাৰা ভিজিট কৰিবলৈ দিছে। যিমান মন্ত্ৰী আছে ইয়াত আহিব। মুখ্যমন্ত্ৰী নিজেও হয়তোবা ইয়াত বিশেষ এটা কাৰ্যসূচী লৈ আহিব। উদ্দেশ্য হ'ল যে সাউথ চালমাৰাটো এতিয়া ডেভেলপমেণ্ট কৰিব লাগে আৰু কি প্ৰব্লেম ফেচ কৰি আছে মেজৰ মাইনৰ সেইটো জানিব লাগে। যোৱাকালি মই ৰিভিউ লৈছোঁ। আমাৰ সব ডিপাৰ্টমেণ্ট নহ'লেও মই 5-6টা ডিপাৰ্টমেণ্টে মোক জনালে আৰু হেল্থ ডিপাৰ্টমেণ্টৰ পৰা জইণ্ট ডাইৰেক্টৰে যিখিনি ৰিভিউত মোক জনালে সেই মৰ্মে হস্পিটেলখন চাব আহিছোঁ। সাউথ চালমাৰাটো এতিয়াও মানে আৰবান নাই, মানে আৰবান এৰিয়া ডিক্লেয়াৰ্ড আৰবান এৰিয়া নাই, সব ৰুৰেল এৰিয়াই হয়। ইভেন হাতচিঙি মাৰি এতিয়া ৰুৰেল এৰিয়াত পৰি আছে। তো এই হেল্থ ছেক্টৰটো খুব ইম্পৰ্টেণ্ট ছেক্টৰ। ইয়াতে গৰীব মানুহ আছে, প্ৰায় 5 লাখৰ ওচৰা-ওচৰিকৈ মানুহ আছে। সকলোৰে মানে জীৱনৰ কিছু কথা ইয়াত চিকিৎসাৰ কথা ইয়াতে নিৰ্ভৰ কৰি আছে। আনফালেদি ইয়াত যোগাযোগৰ অভাৱ, ধুবুৰী ফালে যাব নোৱাৰে বা আমি মেঘালয় থ্ৰুৱেদি যাব লাগে আৰু ৰেফাৰ কৰি পেলাই কোনোবা ডাঙৰ হস্পিটেল লৈ যাব লাগিলেও বহুত দূৰত যাব লাগে। এইবিলাক প্ৰব্লেমটো দূৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু হেল্থ ছেক্টৰত আজি হস্পিটেলত আহি পেলাই ইয়াত মেন পাৱাৰ শ্বৰ্টেজটো অল অভাৰ আছাম আছেই, মানে নাৰ্ছ বা NM, কিন্তু ইয়াত খুব বেছিকৈ কম দেখা গৈছে, যিটো মানে ইমান পিছপৰা অঞ্চলত আৰু অলপমান আইচলেটেড অঞ্চলো হয়। কিন্তু চাবৰ কাৰণে ইয়াত যথেষ্ট মেন পাৱাৰৰ প্ৰয়োজন। আনফালেদি ইয়াত ব্লাড বেংক নাই। আৰু আজি পুলিচ ডিপাৰ্টমেণ্টৰ পৰাও জনাইছে যে পষ্টমৰ্টেমটো হয়, কিন্তু মানুহ মৰিলে তাত মৃত্যুদেহটো ৰাখিবৰ কাৰণে মৰ্গ নাই। আৰু ঠিক তেনেকৈ বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ সমস্যাবিলাক মোক জনালে। তেনে মই গৈ পেলাই চিফ মিনিষ্টাৰক ৰিপৰ্টটো দিম আৰু তেখেতে আন মিনিষ্টাৰবিলাককো এনেধৰণে এটা ৰিপৰ্ট ল'বৰ কাৰণে তেওঁ কৈছে যে সব মিনিষ্টাৰে আহি পেলাই নিজা নিজা ডিপাৰ্টমেণ্টৰ লগতে জেনেৰেল প্ৰব্লেমবিলাককো মুখ্যমন্ত্ৰীক জনোৱাৰ পিছত তেওঁ হয়তো এটা সিদ্ধান্তত আহিব যে ইয়াত স্পেচিয়েলি কি কৰা যায়। ডেভেলপ হ'ব লাগে, কাৰণ মানে অসম যদি উন্নত ৰাজ্য হ'ব লাগে তো সাউথ চালমাৰা অনুন্নত হৈ থাকিলেতো অসম উন্নত হ'ব নোৱাৰে। তো সকলো ক্ষেত্ৰতে শিক্ষা, স্বাস্থ্য, অৰ্থনীতি, মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি, তাৰপিছত আমি যদি ডেভেলপমেণ্ট ইণ্ডেক্সটো যদি দেখুৱাব লাগে, এতিয়া হেল্থটো মেজৰ হৈ আহে। ইয়াত মানে গৰ্ভৱতী মহিলাৰ মৃত্যু হয় নেকি আৰু শিশুৰ মৃত্যু বহুত হয় নেকি, কিন্তু যিটো দেখিছোঁ মানে ইয়াৰ স্বাস্থ্য বিভাগে যথেষ্ট কষ্ট কৰে আৰু অন্যান্য কেইটামান জিলাৰ তুলনাতো ইয়াত মানে অলপ ওপৰতে আছে, ভালে আছে। আৰু ইনফেণ্ট মৰ্টেলিটি বা IMR MMR সেইবিলাকো ইমান হাই নহয়। তো যিমান যিটো সম্ভৱ সেইটো কৰি আছে। তো সেইটো নোহোৱা কৰি দিবৰ কাৰণে আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নত এটা পৰিৱেশটো আনিবৰ কাৰণে শিক্ষামন্ত্ৰীও আহিব সোনকালে। আমি অসম চৰকাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে চৰকাৰ হিচাপে এটা ইনিচিয়েটিভ ল'বৰ কাৰণে হয়তোবা চিন্তা কৰিছে, স্পেচিয়েল ইনিচিয়েটিভ। যাতায়াতটো ইয়াত টেকনিকেল বহুত সমস্যা আছে, যিটো আমাৰ মেঘালয় থ্ৰুৱেদি যাব লাগে। যদি গুৱাহাটী যাব লাগে, আমাৰ মেক্সিমাম মেজৰ পৰ্চন অফ দি ৰোডছ এইটো মেঘালয়ৰ আণ্ডাৰত পৰে। তো আমি ইণ্টাৰষ্টেট দুটা ষ্টেটৰ মাজত এটা জইণ্ট ভেঞ্চাৰ লাগিব সেইটোৰ কাৰণে। কিন্তু যিটো ফুলবাৰী ব্ৰিজটো হৈ যোৱাৰ পিছত ধুবুৰীৰ ফালে ওচৰ হৈ যাব পাৰে, কিন্তু গুৱাহাটীৰ পৰা ওচৰ নহ'ব। এই ক্ষেত্ৰতো তেওঁ নিজে হয়তোবা আহাৰ প্লেন কৰি আছে আৰু বাকী ছিনিয়ৰ ছেক্ৰেটাৰীবিলাককো মানে চবকে আহিব দিছে, সব ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, ছিনিয়ৰ ছেক্ৰেটাৰী। এটা ইণ্টিগ্ৰেটেড মানে প্ৰজেক্ট বা এটা প্লেনিং তেওঁ কৰিব বুলি এটা চিন্তা কৰি আছে। মই যাতায়াতৰ যি দুৰৱস্থা সেইটো দূৰ হৈ যাব লাহে লাহেকৈ। আৰু তাৰ কাৰণে যিমানখিনি ৰিপৰ্ট মই যোৱাকালি পাইছোঁ, তো মই আকৌ এটা ৰিপৰ্ট এটা তৈয়াৰ কৰি পেলাই মুখ্যমন্ত্ৰীক জনাম।